হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ ভালেই আছে, কুশলে আছে। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ, আপোনালোকে চাব দেই। এয়া দেখিছেনে, মালপোৱাৰ বাবে বনাবলৈ ৰেডি কৰিছোঁ। এনেকুৱা বাতিৰে দুবাতি পিঠাগুড়ি আৰু দুবাতি আটা গুড়ি আৰু নিমখ চেনি দুইটা মিক্স কৰি ইয়াত পানীৰ লগত মিক্স কৰি ইয়াত গুলি লৈছোঁ। আৰু ইয়াত তিলখিনিও ইয়াতে দি দিম, মিক্স কৰি ল'ম চব। দেখিছেনে, মিক্স কৰি ল'ম ধুনীয়াকৈ। মিক্স কৰি লৈছোঁ। অলপ পাছতে অকণমান ঢাকি থ'ম, তাৰপাছতে অলপ পাছতে বনাম। অলপ টাইম ঢাকি থৈছিলোঁ। এতিয়া এয়া জুই ধৰি কেৰাহী গৰম হ'বলৈ দিলোঁ। তাৰপাছতে ৰিফাইন তেল অলপ দি দিম। ৰিফাইন তেল দিলোঁ, অলপ গৰম হ'বলৈ দিম। এয়া কেৰাহীত তেল গৰম হৈ গ'ল। তাৰপিছত মই বনাবলৈ লৈছোঁ। এয়া তেল লৰাই দিছোঁ, তেল কৰি দিছোঁ। এয়া লাগিয়ে গ'ল পাই। অলপ লৰাই দিছোঁ, খাই বহুত ভাল লাগে। ধুনীয়াকৈ ৰঙা হৈ গ'ল। এতিয়া কাঢ়ি দিম। আকৌ এবাতি দিছোঁ। এয়া অলপ অলপ ৰঙা হৈছে কি বনাই হৈ যাব এতিয়া। তেলেও ফৰি কৰি গৈছে গাতে। এয়া হৈ গ'ল, এতিয়া কাঢ়ি দিম। এয়া আমাৰ হৈ গ'ল ৰেডি। এয়া দেখিছেনে, কিমান ধুনীয়া হৈছে, ফুলিছে আৰু কোমল কোমল হৈছে। খাই বিৰাটেই ভাল লাগে, বনাই খাই চাবচোন। আমাৰ টুকুলু মুকুলুজনীকে এটা খাবলৈ দিমগৈ আৰু। এটা অকলে অকলে খেলি আছে ছোৱালীজনীয়ে। হোৱা পিঠা এটাকে খোৱা টুকুলু। অ' টুকুলু, পিঠাকে খোৱা তুমি, খোৱা 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 আকৌ। আজিলৈ ভিডিঅ'টো ইমানেই, বাই বাই। যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব দেই। বাই বাই।